মোৰ দেউতা মই ক্লাছ 7ত আৰম্ভণিতে অল ইণ্ডিয়া স্কাউটছ এণ্ড গাইডছৰ কেম্প হ'ব দামন এণ্ড ডিউ জানা ন দামনত তেতিয়া দামনত মানে মই তেতিয়ালৈকে পিউবাৰ্টি এটেণ্ড কৰা নাই মই পুষ্পিতা হোৱা নাই তো মায়ে মানে ভয় খাইছে অলপ সেইখিনিয়ে ক্ৰুচিয়েল সময় আৰু যে এইখিনি সময়তে ছোৱালী ডাঙৰ হয় মায়ে মানে কৈছে মইতো আৰু চবতে হাত দাঙো স্কুলত কিবা হ'লেই আৰু ক্লাছ 9-10হে পঠিয়াব অল ইণ্ডিয়া অকল 9-10 স্কাউটছ এণ্ড গাইডছ কেম্প ছেইণ্ট মেৰিজ হোৱা ক্লাছ 9ৰ ছোৱালী নপঠিয়াই তো কোন যাব মই দাঙিলোঁ আৰু হাত আৰু ক্লাছ 7ৰ তাৰপিছত কৈ দিলে ছিষ্টাৰে চিলেক্ট কৰি দিলে ভালো পায় মই অল ৰাউণ্ডাৰ খেলৰটো নাচতো চবতে আছে তাৰপিছত দিলে চিলেক্ট হৈ গ'লোঁ এতিয়া কি হ'ব মোৰ মায়ে ভয় খাইছে যদি তাতে গৈ হয় পাপাৰ লগত ডিছকাছ কৰিছে শুনি আছোঁ আমাৰ চব অ'পেন দেই ডিছকাশ্যন তাৰ পাপাই কৈছে একো নহয় তাইক বুজাই দিয়া তাইক পেড দি দিয়া কাপোৰত বাকচত তাইক পেডৰ পেকেটটো ভৰাই দিয়া আৰু তাইক বুজাই দিয়া কেনেকৈ কি আছে আৰু তাতে থাকিবই নহয় লগত যাবই সিহঁতি ডাঙৰ ডাঙৰ ছোৱালীবিলাক কোনোবা ধেমাজিৰ কোনোবা ক'ৰবাৰ অবৰা চামৰ যাব গতিকে